ইমানকেইদিনৰ বৰষুণৰ পিছত আজি ফাইনেলি ৰ'দটো ভালকৈ ওলাইছে। সেয়েহে ৰাতিপুৱাই শুই উঠি ভাবিলোঁ চুলিখিনি এনেও অকণমান কেয়াৰ কৰোঁ। সেয়েহে শুই উঠি প্ৰথমে মই ধুনীয়াকৈ জেতুকা পাত কেইটামান ছিঙিলোঁ। আৰু জেতুকা পাতত কি জানেনে, জবা ফুল এটা দিলে চুলিখিনি চাই নাহে। সেয়েহে প্ৰথমে মই এটা ধুনীয়াকৈ জবা ফুল ছিঙি ল'লোঁ আৰু তাৰপিছত অলপমান জেতুকা ছিঙি ল'লোঁ। এয়া বাৰু দেখিছেনে, এয়া অৱশ্যে আমাৰ ঘৰতে থকা জেতুকা, কিন্তু ধুনীয়াকৈ জেতুকাখিনি ছিঙি লৈছোঁ। ছিঙি লৈ এতিয়া মই ধুনীয়াকৈ কি কৰিম, ধুনীয়াকৈ ধুই ল'লোঁ আৰু ধুই লৈ পেলাই মই মিক্সাৰত ধুনীয়াকৈ জেতুকাখিনি দি দিছোঁ। আৰু জেতুকা পাতখিনি যিহেতুকে সহতা হয়, সেইকাৰণে অকণমান পেষ্টটো ধুনীয়া হ'বৰ কাৰণে মই পানী দি দিছোঁ আৰু লগতে এটা জবা ফুলো দি দিছোঁ। দেখিছেনে বাৰু, জেতুকা পাতবিলাকত কি হ'ল, পানী অলপ বেছি হ'ল। সেয়েহে মিক্সিৰ হেৰিয়েদি পানীবিলাক বাহিৰলৈ ওলাই আহিছে। আপোনালোকে কমকৈও দিব পাৰে। এতিয়া দেখিছেনে মোৰ পেষ্টটো কিমান ধুনীয়াকৈ ৰেডি হৈ ওলাইছে আৰু জেতুকাখিনি কিমান ধুনীয়া মিহি হৈছে। সেয়েহে এনেকৈ আপোনালোকেও ল'ব পাৰে। আৰু তাৰপিছত জেতুকাখিনি এটা ডাঙৰ বাতিত মই উলিয়াই ল'লোঁ। উলিয়াই লৈ এটা জবা ফুল দি দিলোঁ আৰু সেই জবা ফুলটোৰেদি মই ধুনীয়াকৈ মোৰ চুলিখিনিত লগাই ল'ম। এতিয়া দেখিছেনে মই কেনেকৈ লগাইছোঁ, এনেকৈয়ে মই গোটেই চুলিখিনিত ধুনীয়াকৈ লগাই ল'ম। আৰু এনেকৈ লগাই পেলাই মেক্সিমাম মই 3 ঘণ্টামান থকাৰ পিছত জেতুকাখিনি ধুনীয়াকৈ শুকাই যাব।